নমস্কাৰ বন্ধুসকল, আছামিজ ফেক্টছৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এমেজিং ফেক্টছৰ তৃতীয়টো খণ্ড। তেনেহ'লে ব'লক কোনো পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেক্ট নম্বৰ 1, আপুনি জানেনে যে মানুহে খোৱা আটাইবোৰ খাদ্যৰ ভিতৰত মৌজোল হৈছে এনেকুৱা এবিধ খাদ্য যি কেতিয়াও বেয়া হৈ নাযায়। ফেক্ট নম্বৰ 2, মজিলা ফায়াৰফক্স ব্ৰাউজাৰৰ নামটোত শিয়াল আছে, কিন্তু ইয়াৰ লগোটোত থকা এইটো শিয়াল নহয়, বৰং এটা ৰেড পাণ্ডাহে। ফেক্ট নম্বৰ 3, আপুনি জানেনে যে পৃথিৱীত নীলা ৰঙৰ কোনো ফল নাই, আনকি ব্লুবেৰীও নীলা ৰঙৰ নহয়, বৰং বেঙুনীয়া ৰঙৰহে হয়। ফেক্ট নম্বৰ 4, আপুনি জানেনে যে লাইটাৰৰ আৱিষ্কাৰ জুইশলাতকৈ আগতেই হৈছিলে। ফেক্ট নম্বৰ 5, যিদৰে পৃথিৱীৰ সকলো লোকৰ আঙুলিৰ চিহ্ন বেলেগ বেলেগ হয়, ঠিক সেইদৰে পৃথিৱীৰ সকলো লোকৰ জিভাৰ চিহ্নও বেলেগ বেলেগ হয়। ফেক্ট নম্বৰ 6, ইতিহাসৰ আটাইতকৈ সৰু যুদ্ধখন 1896 চনত ইংলেণ্ড আৰু জাঞ্জিবাৰৰ মাজত হৈছিলে, য'ত ইংলেণ্ডে মাত্ৰ 38 মিনিটতে জাঞ্জিবাৰক পৰাস্ত কৰিছিলে। ফেক্ট নম্বৰ 7, আপুনি জানেনে যে ৰোম হৈছে পৃথিৱীৰ প্ৰথমখন মহানগৰ। ফেক্ট নম্বৰ 8, বিশ্বৰ আটাইতকৈ বেছি জনসংখ্যা থকা দেশ হৈছে চীন, কিন্তু বিশ্বৰ আটাইতকৈ বেছি জনসংখ্যাৰ ঘনত্ব থকা দেশখন হৈছে মনাকো, যিখন পৃথিৱীৰ দ্বিতীয় আটাইতকৈ সৰু দেশ। ফেক্ট নম্বৰ 9, আপুনি জানেনে যে বিশ্বৰ প্ৰায় 11% মানুহেই বাওঁহতীয়া হয়। ফেক্ট নম্বৰ 10, আপুনি জানেনে যে ফেঁচা একমাত্ৰ এনেকুৱা এবিধ পক্ষী যিয়ে নীলা ৰংটো দেখিব পাৰে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।